মাহী আজি তুমি মোক ঈগল চৰাইৰ বিষয়ে কোৱা না। ঈগল চৰাইৰ বিষয়ে জানিব খুজিছা নেকি তুমি? ঠিক আছে, আজি মই তোমাক খুব ধুনীয়াকৈ ঈগল চৰাইৰ কিছুমান খুব দৰকাৰী কথা ক'ম দেই, তুমি মনে মনে শুনি যাবা। মাহী মই মনে মনে থাকিম, তুমি কৈ যোৱা। ঈগল চৰাইক সকলো চৰাইতকৈ আটাইতকৈ ডাঙৰ চৰাই বুলি কোৱা হয়, অৰ্থাৎ ঈগল চৰাইৰ ৰজা বুলিও ক'ব পাৰি। কাৰণ কি জানা, আন সকলো চৰাইতকৈ ঈগল চৰাই বহু পৃথক। ইহঁতৰ শৰীৰটো প্ৰকাণ্ড আৰু যথেষ্ট শক্তিশালী। ঠোঁট দুটা ভীষণ ডাঙৰ, টান আৰু জোঙা। জানানে, ঈগল যে আন চৰাইৰ সৈতে কেতিয়াও মিলা মিছা নকৰে। ই আকাশৰ বহু ওপৰলৈ উৰি থাকিব পাৰে। ঠিক যিদৰে সিংহক আমি পশুৰ ৰজা বুলি কওঁ, ঠিক তেনেকৈ ঈগলকো চৰাই ৰজা বুলি ক'ব পাৰি। ইহঁতৰ পাখি দুখনো প্ৰকাণ্ড আৰু শক্তিশালী। ভৰি দুখনো অতি শক্তিশালী দেই। ইহঁতৰ গতি, শক্তি, সাহস অতি বেছি বাবে পুৰণি কালত এই ঈগল চৰাই কিছুমান দেশত যুদ্ধ, সাহস আৰু গৌৰৱৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল। অতি ওখ গছৰ ওপৰতহে ইহঁতে বাস কৰে আৰু 2টা বা 3টা কণীহে দিয়ে। 3-4 বছৰ পাছতে এই কণী ফাটি একোটা পোৱালি ডাঙৰ হৈ প্ৰকাণ্ড ঈগল হৈ পৰে। ঈগল চৰাই ইমান শক্তিশালী যে ইহঁতে ডাঙৰ মাছটো ধৰি ল'ব পাৰেই, আনকি ইহঁতে দুভৰিৰে হৰিণা, ভেড়া, ছাগলী, গৰু পোৱালি এনেকুৱা ডাঙৰ জন্তুবিলাক একোটাও সিহঁতে কি কৰিব পাৰে, 2খন ভৰিৰে ধৰি ওপৰলৈ উৰুৱাই নিব পাৰে। আন এটা খুব জানিবলগীয়া কথা কি জানানে, যেতিয়া ডাঙৰ ধুমুহা আহে তেতিয়া ঈগল চৰাই উৰি ফুৰিবলৈ বৰ ভাল পায়। তেতিয়া কিন্তু আন চৰাইবোৰে ভয়তে বাহলৈ উৰি গৈ লুকুৱাবলৈ চেষ্টা কৰে। প্ৰায় 30 বছৰ বয়স হ'লে একোটা ঈগল বুঢ়া যেন হৈ পৰে। তেতিয়া ইহঁতে নিজৰ ঠোঁটেৰে পাখিবোৰ উভালি পেলায় আৰু নতুনকৈ পাখিও গজে কিন্তু দেই। এনেকৈ ইহঁতে আৰু বহু বছৰলৈ জীয়াই থাকিব পাৰে। বুজিলা? বুজিলোঁ মাহী, আজি মই ঈগলৰ বহুত নজনা কথা জানিব পাৰিলোঁ। হয় নেকি? ঠিক আছে বাৰু, পিছত আন এদিন মই আৰু কিছুমান তুমি জানিবলগীয়া ঢেৰ কথা ক'ম দেই। হ'ব বাৰু মাহী।